हेलो एवरीवन तो वेलकम बैक टू माय यूट्यूब चैनल। तो আজি मैं আপোনালোকক বিশেষকৈ ভিডিঅ'টো বনাইছোঁ নলবাৰীৰ এখন মানে বিশেষ বজাৰৰ মানে তাতে মানে আপোনাৰ বড়ো সমাজৰ পৰাও মানে মহিলাসকলে আহি কিনে দোকান দিয়ে আৰু নোপোৱা বস্তু পাব মানে ইয়াতে মই আপোনালোকক আজি দেখাই আছোঁ। এইটো হ'ল আপোনাৰ আমাৰ তিনিকুণীয়া পুখুৰীৰ চক। তো গাইছ এয়া চাব পাৰে বগৰীও আনছে, বাইদেৱে বগৰী আনছে। অঁ বাইদেউ তোর ঘর ক'ত? বাগানপাড়াৰ পৰা আহিছে বাজাৰ। এই চাওক এই বগৰী চাওক। তো এয়া চাব পাৰে এখেতে আনিছে এইবিলাক মাকৈ। তো ইয়াতে মানে আপুনি নোপোৱা বস্তু পাব আৰু এখন বজাৰত কিছুমান বস্তু নতুনকৈ বহিছে না এখন। কিমানমান দিন হ'ল? আজি হয় মোটামুটি 1 বছৰ। আৰু এইফালে হ'ল আপোনাৰ মাছ বজাৰ গাইজ। তো এয়া চাওক চক ইয়াতে মানে সেইখিনি ফল মূলৰ শাক পাচলিৰ আৰু এইখিনি হ'ল আপোনাৰ মাছ বজাৰ। তো আপোনালোকক মই ভিতৰত সোমাই লৈ যাম। ইয়াতে কি মাছ আছে? হা ভৌকা আৰু মিকা এটা দেখে দিয়কচোন, মানে মোৰ ইউটিউবৰ মানে মানুহখিনি চাব পাৰিব। এই চাওক গাইজ কি ডাঙৰ ডাঙৰ মাছ। দোকানীটোৱে নাই না আপুনি নেকি? ৰে দোকানীজনে নাই ক'ত গেল, চাহ খাবা গৈছে নেকি? এইটো কি বস্তু? এইটো খাৰ। এয়া চাওক এও আনিছে তিতা কেৰেলা। তো খুৰাই বজাৰ কৰিব নেকি? তো বাকী এয়া চাব পাৰে ফল মূলো আছে আপোনাৰ এইবিলাক। আৰু বাকী বজাৰখন চাওক এই শুনি চাওক আপোনালোকে, মানে বহুত ডাঙৰ বজাৰ নতুনকৈ ইয়াতে গোপাল বজাৰ যিহেতু মুকলি হৈছে মই দেখালোঁ আপোনালোকক একবাৰ। আৰু চিষ্টেমটো ভাল, মানে বহুত ধুনীয়াকৈ পৰিপাটিকৈ মানে সকলোবোৰ মানে তৰ্জাৰ এনেকৈ বনাই লৈছে বাঁহেদি। বাগান কি ধুনীয়াকৈ বেছি আছে, বিক্ৰী কৰি আছে দাদাটোৱে। তো এয়া চাব পাৰে পাৰ্ক আছে ইয়াতে, চুইমিং শিকায় আৰু গৰমৰ দিনত। তো এয়া চাওক এইখন তিনিকুণীয়াৰ যোনটো পুখুৰী সেইটো। হেল্ল' এভৰিৱান, তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। শ্বৰ্ট এণ্ড চিম্পুল হ'ল। নেক্সট আৰু ভাল এটা বনাম, নলবাৰীৰ নতুন কিবা জেগা আৰু খাওঁ আপোনালোকক।